তেনেকুৱাটো ঘূৰিবৰ কাৰণে কিমান ঘূৰি আছোঁ। এটা টি চাৰ্ট লৈছোঁ মই ৰেড কালাৰৰ, পানী চাব পাৰে তেনেকুৱা। চ' গাইজ কি ধুনীয়া ধুনীয়া এইবিলাক আছে ডেক'ৰেটৰৰ বস্তু, এইবিলাক ডেক'ৰেশ্যনৰ কাৰণে ভাল হয়। মই এতিয়া এটা চেল্ফি ষ্টিক চাওঁ, যদি পাওঁ ল'ব লাগিব। চ' ঘূৰি ঘূৰি আকৌ এইফালে আহিলোঁ। গাইজ এইটোহে মেইন পূজা হৈ আছে ইয়াতে। চ' গাইজ ফাইনেলি আজি 15 দিনমান পিছত বাইকটো ওলালোঁ। ৰাস্তাৰ অৱস্থা চাব পাৰে কি হৈ আছে, ইমান বোকা। চ' আজি মেলা এটা যাই আছোঁ, অষ্টমী মেলা। এতিয়া ভইচ বা কেনেকুৱা হৈ আছে। গুৱাহাটীত যোৱাৰ সময়ততো পূৰা উইণ্ড ব্লাষ্টৰ চাউণ্ড আহি আছিলে, আজি গম নাপাওঁ আজি কি হৈ আছে। ক'ত যাবি? সেইটোতো জেগাটো ক'ত? তাতে যাবি দে। এই আমি কিবা যাওঁ বগামাটি চাইড, এই গুৱাহাটীত যে হয়, অঁ তাতে একদিনে হয় না? এই ইয়াতে কালি মানে যাম না। চ' গাইজ বহুত দিন পিছত গাড়ী চলাই মানে কিবা এটা বেলেগ ফিল আহিছে। ইমান দিন মানে চলোৱা নাছিলোঁ, 15 দিন। চ' হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। চ' আজি ইমান দিনৰ পিছত আজি যিহেতু গাড়ী ওলালোঁ, এতিয়া গৈ আছোঁ আমি। এইটো বগামাটি চাইডে পৰে, মানে নাগজুলিৰ পৰা অলপ ভিতৰত সোমাই যাব লাগে। নাগজুলি বাগানত হয় তাৰমানে মেলা এটা। চ' এইটো অষ্টমী মেলা বুলি কয়। এইটো এটা দুৰ্গা পূজাই, এইটো দুৰ্গা পূজাই হয়, যিটো মানে মই ঠিককৈ ক'ব নোৱাৰিম, মানে পাহৰি গৈছিলোঁ। ৰাৱণে কৰিছিল নেকি দুৰ্গা পূজাটো? অঁ, এইটো একচুৱেলি মেইন দুৰ্গা পূজা। এতিয়া যিটো চলি আছে এইটোৱে মেইন দুৰ্গা পূজা। মানে সেইটো যেতিয়া ৰামে কৰিছিল সেইটো অকাল মানে কিবা আছিল, মানে সেইটো সময় একচুৱেলি দুৰ্গা পূজা নাছিলে, কিন্তু ৰাৱণক মাৰিবৰ কাৰণে কৰিব লগা হৈছিলে। সেইকাৰণে মানে যিটো আমি দুৰ্গা পূজা মেলা হয় আমাৰ ইয়াত ডাঙৰকৈ দুৰ্গা পূজা বুলি আমি যাওঁ, সেইটো একচুৱেলি ৰামে কৰা আছিল। আৰু এইটোহে অৰিজিনেল দুৰ্গা পূজা তাৰমানে, যিটো মানে এতিয়া চলি আছে। এই সময়তহে তাৰমানে ৰাৱণে এইটো সদায় কৰিছিল, মানে এনেই মানে যেতিয়াই এইটো ছিজন আহে ৰাৱণে মানে পূৰা এই পূজাটো কৰিছিল। বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা, বৰষুণ দিবও পাৰে, গেৰাণ্টি নাই। এজাক বৰষুণ আহিছিলে ৰাতিপুৱা, যদি বৰষুণটো নাহে তেতিয়া ভাল। এতিয়া ভইচ কোৱালিটি বা কেনেকুৱা আহিছে তোমাকো চেক কৰিব লাগিব অলপ যাই, কাৰণ কিয় গুৱাহাটী যোৱা ব্লগ মোৰ মানে কি ক'ম আৰু, গুৱাহাটীৰ ব্লগ এনেকুৱা হৈছে আধাটো ফুটেজ ডিলিটে হৈছে, প্লাছ যিখিনি উঠিছিল সেইবিলাক মানে বহুত নয়েজ। মানে কোনোবা যদি হেডফোন লগাই শুনিছে চ' মানে সি গম পাব আৰু কেনেকুৱা মানে থাৰ্ড ক্লাছ ভইচ কোৱালিটি আহিছে, মানে চাউণ্ড কোৱালিটি কেনেকুৱা থাৰ্ড ক্লাছ আহিছে। সেইটো মানে হেডফোন লগালে গম পাব। মই এডিট কৰাৰ সময়তে গম পাইছোঁ কেনেকুৱা মানে থাৰ্ড ক্লাছ চাউণ্ড হৈছে, ইমান উইণ্ড ব্লাষ্টৰ চাউণ্ড। এতিয়া যদি এনেকুৱা বৰষুণ নাথাকিলে হয় 15-20 দিন, মেলাটো বহুত ডাঙৰ হ'ল হয়। এতিয়া বা কি হৈ আছে, মেলা বা কেনেকুৱা হ'ব সন্দেহ হৈ আছে, কাৰণ তাতে কোনো নদীৰ কিবা হয়তো নদীৰ পাৰত হয় মেলাটো। চ' সেইকাৰণে মানে এইবিলাক কি কৰি আছে। চ' মানে কি হৈছে, মেলাটো নদীৰ পাৰত হয়তো তেনেকুৱা কোনো মানে অডিটৰিয়াম বা কিবা নাই তেনেকুৱা, যে তাতে আমি বৰষুণ দিলে ৰখিব পাৰিম বা কিবা দোকান চোকানবিলাক হ'ব। দোকানবিলাক মানে নৰ্মেলি মাটিতে পাৰি কিনে বা এনেকুৱা চাং বনাই। এদিনে মেলা না, ইয়াতে মানে একদিনে হয়, সেইকাৰণে মানে ইমান কোনো ফেচিলিটি নিদিয়ে। আৰু এটা জেগা আছে গৰমপাৰা, তাতে যদি বতৰ ভাল থাকে যাম বাৰু। তাতে কিন্তু আকৌ ভাল, তাতে মানে পূৰা দুৰ্গা পূজা যেনেকুৱা 3 দিন 4 দিন হয়, ইয়াতে তেনেকুৱাই হয়। ইয়াতে মানে পূৰা দুৰ্গা মূৰ্তি চূৰ্তি আছে, চব আছে, ডাইৰেক্ট দুৰ্গা পূজা হয় তাতে। তাতে আকৌ 3-4 দিন থাকে, সেইটো ভাল। পূৰা একদম সপ্তমী অষ্টমী নৱমী দশমী চব হয় তাতে।
ইয়াতে মাত্ৰ আজি অষ্টমীৰ দিনটোহে আজি ইয়াতে মানে পূজাটো হ'ব। বাকী মানে পূজাটো চলি থাকে, মেলাটো মানে আজিহে হ'ব। এতিয়া অলপ উইণ্ড ব্লাষ্ট আহিব পাৰে, কাৰণ কিয় এতিয়া মানে অলপ স্পীডত আছেতো, 80+ আছে, এতিয়া উইণ্ড ব্লাষ্ট আহিব পাৰে। কিন্তু মই আজি মাইকটো কি কৰিছোঁ, যিটো মানে স্পঞ্জ আছে হেলমেটৰ, সেই স্পঞ্জৰ ভিতৰত সোমাই থৈ দিছোঁ। এতিয়া চেক কৰিলে গম পাম আৰু কেনেকুৱা কোৱালিটি আহি আছে। চ' ভোকো লাগিছে, ভাবিছোঁ কিবা খাম। এতিয়া প্ৰথমতে ভাবিছোঁ যে বাইদেউহঁতৰ তাতে যাম, সিহঁতৰ তাতে কিবা খাই তাৰপিছত আহিম মেলাত। কিন্তু সিহঁতে বোলে অলৰেডি মেলালৈ ওলাই আহিছে, এতিয়া আৰু কি খাব পাৰিম, এতিয়া ইয়াতে ক'ৰবাত কিবা খাই যাব লাগিব। চ' গাইজ ভাবিছোঁ ইয়াতে অলপ ৰুটি চুটি খাই লওঁ। হা চ' গাইজ এতিয়া মাগীতা ৰেষ্টুৰেণ্টত সোমাইছোঁ। তাৰমানে কি কৰিম আৰু, ভোকটো লাগিছে, ঘৰৰ পৰা তেনেকুৱা মই একো খাই অহা নাছিলোঁ, ব্ৰেড এটা খাই আহিছিলোঁ। চ' এতিয়া ইয়াতে ৰুটি অৰ্ডাৰ কৰিছোঁ, চাওঁ কেনেকুৱা হয়। এই তাতে এটা ৰেষ্টুৰেণ্ট আছে, তাতে সেইদিনা খাইছিলোঁ। সেইদিনা মানে মই গাড়ী নিব আহোঁতেও সেইদিনা খাইছিলোঁ, চাৰ্ভিচিঙৰ সময়তো খাইছিলোঁ কিজানি। কিন্তু মানে তাতে চব্জিটো ৰাতিৰে দিয়ে নেকি গম নাপাওঁ, কিন্তু চব্জিটো সদায় ঠাণ্ডাই পাওঁ মই তাৰে। সেইকাৰণে আজি এইটো ট্ৰাই কৰি চাওঁ। এইটো আজি ফাৰ্ষ্ট, এইটো মই মানে কোনোদিন সোমাই পোৱা নাই, আজি ফাৰ্ষ্ট আহিছোঁ। চ' গাইজ ফাইনেলি আমাৰ ৰুটিটো আহিলে। ইয়াতেতো পুৰা ধোৱা ওলাই আছে আঞ্জাৰ পৰা, তাত টেষ্ট কৰি চাওঁ কেনেকুৱা। চ' গাইজ খোৱা লোৱা হ'ল। এতিয়া মানে ভাবিছোঁ আৰু মটো ব্লগ নকৰোঁ, ডাইৰেক্ট মেলাত যাই মানে ব্লগ বনাম আৰু। এতিয়া আৰু ইয়াৰ পৰা কিনো ব্লগ কৰিম, এটা ৰাস্তা সদায় গৈয়ে থাকোঁ এইফালে। চ' এতিয়া ডাইৰেক্ট লগ পাইছোঁ আমাৰ লগত মেলাত। চ' গাইজ ফাইনেলি এতিয়া মেলাত আহিছোঁ আমি। বহুত দূৰত আছে এতিয়াও, তাৰমানে গাড়ী পাৰ্ক কৰি এনেকৈ গৈ আছোঁ। ভাবিছিলোঁ আগতে যে আইচক্ৰীম খাম, কিন্তু এই ঠাণ্ডাৰ বতৰত আইচক্ৰীম আৰু কেনেকৈ খাম তাকে ভাবিছোঁ। আইচক্ৰীম খাবি? খাবই বোলে। খোৱা মানুহটো এনেকুৱাই আৰু, খোৱা মানুহ খাব পালে কি লাগে। ত' এতিয়া চাওঁ কেনেকুৱা কি। এই আইচক্ৰীমৰ পৰা ডাব্বা আছে, আইচক্ৰীমৰ পূৰা আইচক্ৰীমৰ ডাব্বা। আপোনালোকে ভিৰ চাব পাৰে, কেনেকুৱা ট্ৰেফিক। ইয়াতে আপোনালোকে চব্জি তব্জি চব পাব। চেণ্ডেল 50 টকা, চেণ্ডেল, মোবাইল কাভাৰ চব আছে। এই যোৱা বছৰৰ পৰা টি চাৰ্ট লৈছিলোঁ, কিন্তু মানে দুটা লেডিজ টি চাৰ্ট হ'ল, সেইটো আৰু মই পিন্ধিব নোৱাৰিলোঁ। ইয়াতে তৰমুজ আছে। যোৱা বছৰ বহুত ৰ'দ আছিল, কিন্তু এইবছৰ মানে এনেকৈ ৰ'দ নাই, ৱেডাৰটো অলপ ভালে হৈ আছে, ঠাণ্ডা ঠাণ্ডা। গাইজ ট্ৰেফিক চাব পাৰে কেনেকুৱা ভিৰ মেলাত। তথাপিতো আজি বহুত ভাল যে তেনেকুৱা কোনো ৰ'দ নাই। ৰ'দ হ'লে মানে উপায় নাছিল, ইমান গৰম। যোৱা বছৰ মানে কি ক'ম আৰু, পূৰা ঘামি গৈছোঁ। ত' এইবাৰ যোৱা বছৰতকৈ অলপ বতৰটো বহুত ভাল, সেইকাৰণে অলপ শান্তিত আছোঁ এতিয়া। চাওঁ আৰু কেনেকুৱা পৰিস্থিতি হয়। মিঠাই দোকান। চৌগাছ এইবাৰ মানে তেনেকুৱা কোনো দোকান হোৱা নাই, যোৱা বছৰতকৈ অলপ কমেই হৈছে। মানে বৰষুণৰ কাৰণে মানে ইমান কিবা হ'ব পৰা নাই। হ'লেও যিমান আছে ডাঙৰে হৈছে, ইমান তেনেকুৱা সৰু হোৱা নাই। ত' ইয়াতে বেড কভাৰ আছে, কিবা কিবা আছে এইবিলাক, গাৰু কাভাৰ আছে, পিলো কাভাৰ, আঁঠুৱা আছে। চৌগাছ কি ধুনীয়া ধুনীয়া এইবিলাক আছে ডেক'ৰেটৰৰ বস্তু। এইবিলাক ডেক'ৰেশ্যনৰ কাৰণে ভাল হয়। মই এতিয়া এটা চেল্ফি ষ্টিক চাওঁ, যদি পাওঁ ল'ব লাগিব। ত' ঘূৰি ঘূৰি আকৌ এইফালে আহিলোঁ। গাইছ এইটোৱে মেইন পূজা হৈ আছে ইয়াতে। ইয়াতে মূৰ্তিটো অলপ বেলেগ, একচুৱেলি গম নাপাওঁ ইয়াত কেনেকুৱা কি, কিন্তু যিটো ঠাকুৰীয়া পাৰাত যিটো হয় সেইটো মানে পূৰা দুৰ্গা মূৰ্তি হয়, আৰু দুৰ্গা পূজা কৰা হয়।
গাইছ মানে কি হৈছে যিটো মানে ঠাকুৰীয়া পাৰাত হয় সেইটো মানে দুৰ্গা পূজা হয় ডাইৰেক্ট দুৰ্গা মূৰ্তি থাকে কিন্তু ইয়াতে অলপ বেলেগ দেখা পালোঁ মই তেনেকৈ ধৰিব নোৱাৰিম যিয়ে নহওক এইটো গংগা পূজা তাৰমানে এইটো গংগা পূজা এইটো চাব পাৰে গোটেই ঢাক বজাই আছে গাইছ অলপ মেলা চেলা ঘূৰি ভাবিছোঁ অলপ নদীৰ পাৰলৈ আহোঁ যিহেতু পানী বাঢ়িছে চ' অলপ চাই যাওঁ কেনেকুৱা পানী আহিছে বাকী তেনেকুৱাতো ঘূৰিব লগা নাই কিমান ঘূৰি আছোঁ এটা টি চাৰ্ট লৈছোঁ মই ৰেড কালাৰত পানীটো মই দেখা পাইছোঁ বহুতেই হৈ আছে গা ধুই আছে নেকি মানুহবিলাকে অঁ গা ধুই আছে ত' এইটোৱে সেই আইলেণ্ডৰ নদীটো এনেকৈ গ'লে আইলেণ্ড এতিয়া ব'ট লৈ গ'লে ডাইৰেক্ট আইলেণ্ডে পাম যায় চাব পাৰে পানী কেনেকুৱা বাঢ়িছে ওচৰত মই দেখাই দি আছোঁ একচুৱেলি আজিৰ দিনত ইয়াতে পুৱাই গা ধুই গা পা ধুই কিনে পূজা দিয়ে উইল ব্লাষ্ট অহা নাই কিন্তু শুনা পাই আছে মই দেখাই দি আছোঁ কিমান পানী আছে চাব পাৰে গাইছ পানী চাব পাৰে কেনেকুৱা কালাৰটো চেঞ্জ হৈছে বৰষুণৰ কাৰণে অঁ তাতে ৰাফটিং হৈ আছেচোন যিয়ে নহওক ৰাফটিঙে মই এইবাৰ দেখা পালোঁ যোৱা বছৰ এইফালে অহা নাছিলোঁ চাব পাৰে গাইছ কেনেকুৱা পানী হৈ আছে পানীৰ কালাৰ পূৰা চেঞ্জ হৈ আছে বৰষুণ দি থকাৰ কাৰণে বহুত লেতেৰা হৈ আছে এই বতাহ কেনেকুৱা দিছে চাব পাৰে চুলি পূৰা উৰি আছে গাইছ এইফালে মানে এনেকৈ পাম নাৱেৰে মানে মানুহবিলাক ইপাৰৰ পৰা সিপাৰে লৈ যাই আছে মানে সিফালৰ যিবিলাক মানুহ আছে ইমান আৰু একবাৰ ঘূৰি আহিব নেকি নাগৰিজুলি হৈ সেইকাৰণে মানে এনেকৈ পামৰ নাৱেৰে আহি আছে ভালে ইমান ওচৰতে পেলাই ঘৰ দেখাই পায় এতিয়া মোবাইলত তেনেকৈ উঠা নাই চ' ইয়াত এনেকৈ নাও আনি আছে সিহঁতে টানি টানি মানুহ লোড কৰিব মই ভাবিছিলোঁ ৰাফটিং হৈ আছে নেকি এই বগামাটি যেনেকুৱা হয় 20 টকা টিকেট এনেকুৱা একচুৱেলি নহয় এই উঠিব পাৰি কিজানি এইবিলাক মানে মানুহ ইপাৰ সিপাৰে হৈ আছে চ' গাইছ মেলা ঘূৰিলোঁ বহুত সময় ঘূৰি তাৰপিছত বাইদেউহঁতৰ ঘৰত গ'লোঁ তেনেকৈ ভাত তাত খাই আমি ওলাই আহিলোঁ এতিয়া চ' এতিয়া মানে আমি নাগজুলি পাইছোঁ নাগজুলিত আহি মানে তেনেকৈ অলপ ব্লগ কৰি আছোঁ মানে কি হ'ল এইটো যিটো মেলা হৈছে এইটো মানে মই যে কৈছিলোঁ দুৰ্গা পূজাটো ইয়াতে হোৱা নাই মানে পূজাটো কৰিছে কিন্তু মানে ইয়াতে কোনো দুৰ্গা মূৰ্তি নাই ইয়াতে মানে গংগা পূজাটো মেইন আৰু ইয়াতে গংগা পূজা কৰিছে চ' মই কনফিউজ হৈ গৈছিলোঁ প্ৰথম যে আৰে ইয়াতেচোন দুৰ্গা নাই এইটো কি মূৰ্তি হ'ল তাৰপিছত এনেকৈ লাষ্টত গম পালোঁ যে এইটো গংগা পূজা মেইনলি যিটো গৰমপাৰা ঠাকুৰীপাৰা বুলি কয় যে জেগা তাতে তাৰমানে মেইন দুৰ্গা পূজাই হয় মই যদি যাওঁ কালি বা পৰহি তাতে 3 দিন হয় 3-4 দিনমান হয় তাতে মই যদি যাওঁ তেতিয়া মানে আপোনালোকক দেখাই দিব পাৰিম যে সেইটো কেনেকুৱা ধৰণৰ সেইটো আগতে গৈছিলোঁ মই ইয়াতে মই যোৱা বছৰে ফাৰ্ষ্ট আহিছোঁ কিন্তু মানে যিটো গৰমপাৰা বা ঠাকুৰীপাৰাত হয় সেইটোত মানে মই আগতেও গৈছিলোঁ সৰুতেও গৈছিলোঁ চ' তাতে মানে মই দুৰ্গা মূৰ্তিয়ে দেখিছিলোঁ কিন্তু ইয়াতে আজিয়ে দেখিলোঁ যে ইয়াতে গংগা পূজা হয় চ' যিয়ে নহওক ভাল লাগিছে মানে এইবাৰ কি বৰষুণৰ কাৰণে কিবা হৈ গ'ল এইবাৰ বৰষুণ দি থকাৰ কাৰণে নদীৰ পূৰা পানী হ'লতো সেই সিপাৰৰ মানুহবিলাকে মানে নাৱত আহিব লগা হ'ল এইবাৰ মানে নদীৰ সিপাৰৰ মানুহবিলাকে নাৱত আহিব লগা হ'ল সেইকাৰণে মানে অলপ হ'লেও আৰু মানুহবিলাকে আহিছে যেনেকৈ নহওক মেলাটো চাইছে ভাল লাগিছে গৈ এতিয়া 6টা বাজিল 6:11 চ' ভাবিছিলোঁ যে যদি আমি অলপ সোনকালে ওলাওঁ বা বেলি থাকোঁতে ওলাই আহিলে আইলেণ্ডত অলপ ফটোশ্বুট কৰিম বা আপোনালোকক দেখাব পাৰিলোঁ হয় কেনেকুৱা পানী হৈছে আৰু নদীটো এইটোৱে দেখাইছোঁ তাতে যিটো দেখাইছোঁ একে হ'লেও মানে আইলেণ্ডৰ পৰিস্থিতি কি হৈ আছে দেখুৱাব পাৰিলোঁ হয় চ' যিয়ে নহওক আজি আহি ইয়াতে ভাল লাগিল কালি আকৌ ভাবিছোঁ কালি নহ'লে পৰহি আমি ঠাকুৰীপাৰা যাম তাতে চাই আহিম মেলা
ইয়াতে আৰু দোকান আহিলে হয়, মানে কি হৈছে বৰষুণৰ কাৰণে দোকান তেনেকুৱা অহা নাই। চেকিং কৰি আছে নেকি? চকা চাইডে চেকিং হৈছে, ঠিকে আছে। বহুতে মানে হেলমেট পিন্ধি অহা নাই, ভালে হৈছে সিহঁতৰ কাৰণে। মানুহে ভাবে কি যে এইটো পুলিচ দেখাবলৈ আমি হেলমেট পিন্ধিব লাগে, সেইটো নহয়তো, আমাৰ চেফটিৰ কাৰণে সিহঁতে ৰখি আছে। মানে এতিয়া আমাৰ দুয়োৰে হেলমেট আছে, মই সুধিছোঁ যে চেকিং চলি আছে নেকি, কৈছে যা মানে দেখিছে দুজনৰ হেলমেট আছে, চ' সেইকাৰণে একো কোৱা নাই। হেলমেটটো নিজৰ চেফটিৰ কাৰণে ভাই, সকলোৱে পিন্ধিব লাগে। উইদাউট হেলমেট কেতিয়াও গাড়ী চলাব নালাগে।